আজি মই এটা কম সময়তে বনাব পৰা চাটনি ৰেচিপি লৈ আহিছোঁ। বহুত বেছি বস্তুৱে নালাগে। গৰমৰ দিন পৰিলে যিহেতু দুপৰীয়া সাজত এনেকুৱা টেঙা চাটনি এখন থাকিলে খাবলৈ ভালেই হয়। বলকচোন চাওঁ কেনেকৈ বনালোঁ। মই লৈছোঁ কেইটামান কণ বিলাহী আৰু মান ধনিয়া, আৰু এইখিনি ভালদৰে ধুই ল'লোঁ। মান ধনিয়াখিনি অকণমান পানীত তিয়াই ৰাখিছিলোঁ, তেতিয়া ধূলিখিনিও গুচি যায় ইয়াৰ পাতৰ পৰা। এইখিনি ধোৱা হোৱাৰ পিছত মই বিলাহীকেইটা এনেকৈ এডাল শলাত ভৰাই ল'লোঁ। এইকেইটা মই এনেকৈ পুৰি ল'ম। আপুনি যেনেকৈ সুবিধা হয় তেনেকৈ পুৰি ল'ব। মই গেছত কম জুইত এনেকৈ পুৰি ল'লোঁ। বিলাহীকেইটাৰ বাহিৰটো অলপ যেতিয়া ক'লা হ'ব আৰু যেতিয়া এটা ধুনীয়া গোন্ধ ওলাব, তেতিয়া জানিব যে বিলাহীকেইটা সিজিছে আৰু ভিতৰৰ ফালে আৰু বাহিৰৰ ফালে অকণমান ক'লা হ'ব। বেছি ক'লা হ'ব নালাগে, তেতিয়া একেবাৰে এঙাৰ হৈ যাব। এনেকৈ মই গোটেইখিনি বিলাহীয়ে পুৰি ল'লোঁ। মই দুবাৰে পুৰিলোঁ, এবাৰত গোটেইখিনি নহ'ল যিহেতু। এয়া মোৰ বিলাহীখিনি পুৰা হৈ গ'ল। ধুনীয়া দেখিছে এনেকৈ পুৰা হোৱাৰ পিছত। আৰু মই মচুৰ দাইল লৈছোঁ অকণমান, আৰু এইখিনি মই আগতেই তিয়াই থৈ দিছিলোঁ। আৰু লৈছোঁ এটা সৰু চাইজৰ পিঁয়াজ, জলকীয়া দুটা। জলকীয়া আপুনি যদি বেছিকৈ খায় বেছিকৈ দিব। এইখিনি এতিয়া মিক্সাৰ জাৰত এটা দি দিম। একেলগে ধনিয়া পাতখিনিও সৰুকৈ কুটি কুটি দি দিম। অকণমান আদাও দিম আৰু অকণমান নিমখ, মানে প্ৰয়োজন অনুসৰি নিমখ দি দিব। আৰু এচামুচ মই নেমু টেঙা দিছোঁ, যাতে চাটনিখন ভালদৰে টেঙা হয়। আৰু এইখিনি মই ভালদৰে এতিয়া পিচি ল'ম। এয়া মোৰ চাটনিখিনি হৈ গ'ল, আৰু একেবাৰে মিহি কৰি ল'ব। আৰু খোৱাৰ সময়ত অকণমান মিঠাতেল দি ল'ব, তেতিয়া বেছিকৈ সোৱাদ হয়। এবাৰ খাই চাবচোন, সঁচাকৈ বহুত ভাল লাগিব। আৰু ভাল লাগিলে জনাব, লাইক এটা কৰি দিব। আজিলৈ আহিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। বাই বাই।